নমস্কাৰ সমূহ দৰ্শককে মোৰ চেনেল ৰমেশ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ মাটন গ্ৰেভিৰ ৰেচিপি। কেনেকৈ ৰেষ্টুৰেণ্টৰ নিচিনাকৈ আপোনালোকে অতি সহজ পদ্ধতিৰে ৰেষ্টুৰেণ্টৰ নিচিনা সোৱাদ ঘৰতে পাব পাৰিব মটন গ্ৰেভিৰ, তাৰে থুলমূল আভাস মই আপোনালোকৰ আগত দিবলৈ লৈছোঁ। মটন গ্ৰেভিৰ কাৰণে আজি মই লৈছোঁ 200 গ্ৰাম খাচীৰ মাংস, তাৰপিছত দুটা ডাঙৰকৈ পিঁয়াজ কাটি লৈছোঁ। মছলাৰ কাৰণে সমূহ মছলা 1 চামুচকৈ দিছোঁ। জিৰা, ধনিয়া, লাল মিৰ্চ, কাশ্মীৰী মিৰ্চ, গৰম মছলা গুড়িটো আৰু নিমখ 1 চামুচ বা সোৱাদ অনুসৰি নিমখ দিছোঁ, আৰু আধা চামুচ হালধি দিছোঁ। আদা নহৰু পেষ্ট লৈছোঁ 2 চামুচ, 5টা আলু দিছোঁ, এইটো অপশ্যনেল হয়। তাৰোপৰি আধা বিলাহী কুটি দিছোঁ, আৰু গোটা গৰম মছলাৰ কাৰণে লং, ইলাচি, দালচেনি, তেজপাত আৰু শুকান জলকীয়া 2টা দিছোঁ। তাৰপিছত মই গোটেইখিনি মেৰিনেট কৰিবৰ কাৰণে মিক্স কৰিম। দেখিছে আপোনালোকে মই কেনেকৈ মিক্স কৰিছোঁ। আপোনালোকে হাতেৰেও মিক্স কৰিব পাৰে, মই হেতাৰে ইউজ কৰিছোঁ। এইটো চাব লাগিব যাতে গোটেইখিনি ধুনীয়াকৈ মিক্স হয়। এয়া মই দৈখিনিও ঢালি দিছোঁ। এতিয়া মই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি এইখিনি বস্তু মই আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰিবলৈ ফ্ৰিজত থৈ দিম। এই ধুনীয়াকৈ মিক্স হৈ গৈছে, মই আধা ঘণ্টা ফ্ৰিজত ৰাখি দিম। তাৰপিছত মই এখন কেৰাহীত 4 চামুচ তেল লৈছোঁ, তাত গোটা গৰম মছলাখিনি দিছোঁ, তাৰ ওপৰত পিঁয়াজখিনি দিছোঁ, পিঁয়াজখিনি ব্ৰাউন কালাৰ হ'ব দিছোঁ। এয়া দেখিছে আপোনালোকে। তাৰ ওপৰত মই এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম। এয়া মেৰিনেট কৰি থোৱা মাংসখিনি মই তাৰ ওপৰত দি দিম তেলৰ ওপৰত। এতিয়া এয়া মই ভাজিম, আৰু ইয়াত মই কোনো পানী চানী নিদিওঁ যেতিয়ালৈকে তাৰ পৰা তেলটো ওলাই নাযায়। এয়া দেখিছে ভাজি আছোঁ মই, আৰু 5 মিনিটৰ কাৰণে এইখিনি কম ফ্লেমত ভাজিবলৈ দি মই ঢাকন দি থৈ দিম। তাৰপিছত এয়া দেখা পাইছে তেলখিনি লাহে লাহে ওলাবলৈ ধৰিছে। মই এতিয়া ইয়াত পানী দি দিম, কমকৈ পানী দিম, আৰু কম পানীত মই ভাজি থাকিম। মই ভাজিম 20 মিনিটৰ কাৰণে, যেতিয়ালৈকে গ্ৰেভিটো ধুনীয়া হৈ নাযায়। মই মিডিয়াম ফ্লেমত গোটেইখিনি ভাজি 20 মিনিটৰ পিছত এয়া দেখিছে ধুনীয়া গ্ৰেভি হৈ গৈছে। ইয়াত আপোনালোকে আলু দিব পাৰে, এইটো অপশ্যনেল হয়। কোনো মানুহ আছে, কোনো মানুহে কি কৰে মাংসৰ আলুটো খাই খুবেই ভাল পায়। মই সেইকাৰণে 5টামান আলু দি দিছোঁ, আপোনালোকে দেখা পাব। এয়া ধুনীয়া ৰং হোৱাৰ পিছত মই আলু 5টা সৰু আলু 5টা দি দিছোঁ। তাৰপিছত আলুখিনি মিক্স কৰিছোঁ, আৰু আলুকেইটা সিজিবৰ কাৰণে যিমানখিনি পানী দৰকাৰ সিমানখিনি পানী মই ইয়াত দি দিলোঁ, বাৰু বেলেগ একো নিদিওঁ। মিডিয়াম ফ্লেমত মই এইখিনি উতলিবলৈ দি থাকিম। তাৰপিছত এয়া দেখা পাইছে আপোনালোকে, আৰু 10 মিনিটৰ পিছত এয়া মোৰ মাটন গ্ৰেভি ৰেডি হৈ গৈছে। আলু ধুনীয়াকৈ সিজি গৈছে, লাহে লাহে চব ৰেডি হৈ গৈছে। আপোনালোকে কাশ্মীৰী মিৰ্চ এড কৰিব পাৰে, মই আধা চামুচ এড কৰিছোঁ বাৰু। আৰু তাৰপিছত ধুনীয়াকৈ এয়া মাটন গ্ৰেভিৰ ৰেচিপি ৰেডি হৈ গৈছে। আপোনালোকে দেখা পাইছে ধুনীয়া কালাৰ হৈছে, ধুনীয়া চেণ্টটো হয়, ধুনীয়া টেষ্টটো হয়। আপোনালোকে ঘৰতে এনেকৈ বনাই চাওকচোন, বৰ ধুনীয়া লাগে। ৰুটিৰ লগত, পোলাওৰ লগত, ভাতৰ লগত আপোনালোকে যেনেকৈ ইচ্ছা কৰে তেনেকৈ খাব পাৰে, আৰু যোনে খাব আপোনালোকৰ প্ৰশংসা নকৰি কেতিয়াও থাকিব নোৱাৰে। এইটো মই আপোনালোকৰ আগত গেৰেণ্টি দি কৈছোঁ। এয়া দেখিছে কিমান ধুনীয়া ৰং হৈছে, আৰু দেখিবলৈ কিমান ভাল হৈছে, আৰু টেষ্টটো তেনেকুৱাই বহুত ভাল হৈছে। আজি আপোনালোকৰ মোৰ এই ৰেচিপিটো দেখা পালে, ভিডিঅ'টো চাই কেনেকুৱা পালে মোৰ কমেণ্ট বক্সত জনাব, আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনাৰ সকলোলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ জনালোঁ।